যোৱাকালি ৰাতি হৰিচিঙা থানাত এজন ব্যক্তি উপস্থিত হয় ABI ভাটাৰ স্বত্বাধিকাৰী ইছলাম কুৰেশ্বি। তেখেতে আহি জনায় যে তেওঁৰ ভাটাৰে যিজন মেনেজাৰ আছিলে আব্দুল আছিক বুলি, তেওঁ ভাটাৰতে কৰ্মৰত এগৰাকী লেবাৰৰ ছোৱালীক 19 years old ছোৱালীক মাৰ্ডাৰ কৰা বুলি তেওঁ খবৰ দিয়ে। আৰু তাৰপিছত যিহেতু আছামীজন লগতে আছিলে, তেওঁক লৈ পেলাই আমাৰ পুলিচ টীম লগে লগে পিঅ'লৈ ৰাওনা হয়। আমাৰ জিলাৰ SSP ছাৰে নিজে পিঅ'ত গৈছে ৰাতি। ছাৰে গৈ পেলাই বডিটো তাৰ পৰা ৰিকভাৰ হৈছে, বৰহলা নদীৰ ছাইডত জংঘলত পেলাই থৈছিলে, তাৰ পৰা ৰিকভাৰ হৈছে। আৰু ৰিকভাৰ কৰাৰ পিছত বডিটো আমি পষ্টমৰ্টমলৈ পঠাইছোঁ। আৰু তাৰপিছত আছামীক আমি সোধ-পোছ কৰোঁতে গোটেইখিনি কথা তেওঁ স্বীকাৰ কৰিছে যে তেওঁ মাৰ্ডাৰ কৰিছিলে। তেওঁ মেৰিড হয়, আছামীগৰাকীজন মেৰিড হয়, 26 years old মেৰিড। তেওঁৰ এটা বাচ্চা আছে 1 year old। নামটো আব্দুল আছিক। ঘাগৰা বঙালী গাঁৱৰ হয়। আৰু কেছটোত আমাৰ এজন মূল সাক্ষী আছে। তেওঁ গোটেই বস্তুটো যিহেতু মানে এই ছোৱালীজনীক তেওঁ নগাঁৱলৈ ড্ৰপ কৰাৰ প্লেন কৰিছিলে। ছোৱালীজনীৰ লগত তেওঁৰ অবৈধ সম্পৰ্ক বুলি আমি এতিয়া তদন্তকালত গম পাইছোঁ। তো ছোৱালীজনীক তেওঁ নগাঁৱত কালি ড্ৰপ কৰাৰ কথা আছিলে। তো তেওঁ এখন গাড়ী ভাড়া কৰিছিলে ছোৱালীজনীক ড্ৰপ কৰিবলৈ। আৰু সেই অনুযায়ী তেওঁ হৰিচিঙা ৰেলৱে ষ্টেচনৰ পৰা সেই গাড়ীখনত উঠি পেলাই ওদালগুৰিলৈ গৈ থকা অৱস্থাত তেওঁলোকৰ মাজত তৰ্কাতৰ্কি হৈছিলে। আৰু সেই অনুযায়ী যিজন গাড়ীৰ মানে চালক আছিলে, ড্ৰাইভাৰজনে, তেওঁ অমান্তি হ'ল তেওঁলোকক নগাঁও নিবলৈ, কাৰণ তেওঁ অসুবিধা পাইছে নিবলৈ। একৰ্ডিংলি আহি পেলাই তেওঁ মানুহজনৰ ঘৰৰ ওচৰত, এই আছামীৰ ঘৰৰ ওচৰত তেওঁলোকক ড্ৰপ কৰি দিয়ে 8টামান বজাত। পৰৱৰ্তী সময়ত তেওঁলোকে সেই আছামীজনে ড্ৰাইভাৰজনক ফোন কৰি পেলাই সোধ-পোছ জনায় যে মই মাৰ্ডাৰ কৰিছোঁ বুলি। আৰু তেওঁ ডিঙি চেপি মাৰ্ডাৰ কৰা বুলি গম পোৱা গৈছে। ৰেপ কৰা বুলি এতিয়ালৈকে আমি কোনো ইণ্ডিকেশ্যন পোৱা নাই। আৰু 19 years। আমি পষ্টমৰ্টমত আৰু মেডিকেল এক্সামিনেশ্যনত গোটেইখিনি কথা লিখি দিছোঁ। যদি কিবা তেনেকুৱা আহে আমি সেইখিনি ছেকশ্যনো এড কৰিম বাৰু। থেংক ইউ। আমি আহিছিলোঁ, আমি নগাঁৱৰ মানুহ, মনিৰ হুছেইনৰ ভাটাত আমি 1.5 বছৰ ধৰি কাম কৰি আছোঁ। তাৰ ভাটাৰ মেনেজাৰে, মোৰ এটা ছোৱালী আছে, ডাঙৰ এই মাজৰ ছোৱালীটো, এটা কিবা এটা মোবাইল কিনি দিছে, ইয়াৰ লগত কথা পাতে। কালি 5:30, 6টামান বজাত এই ছোৱালীটো ঘৰৰ পৰা ভাটাৰ পৰা নাই। এতিয়া নাম কি? আছিক কামাল, আব্দুল আছিক। পিছত আমি ৰাতি ভাবিছোঁ কাৰোবাৰ ঘৰত ৰুমত হৈ আছে, এইটো কাৰণে আমি হেৰি কৰা নাই। পুৱাতে এই হৰিচিঙা থানাৰ পৰা পুলিচ গৈছে, IC ছাৰ গৈছে, গৈ পেলাই মোক কৈছে তুমি থানাত যাব লাগিব। পিছত আমি আৰু আহিলোঁ থানাত। এতিয়া কি গম পাইছে? এতিয়া গম পাইছোঁ আমাৰ ছোৱালীটো ৰাতি 9:30 বজাত এই ঘাগৰা বুলি কোৱা এই বৰলা নদীৰ ওচৰত মাৰি পেলাই জংঘলত পেলাই থৈ দিছে। কালি আমাৰ 5টা 5:30মান বজাত মোৰ ছোৱালীটো ভাটাৰ এটা মেনেজাৰ আছিলে, আব্দুল আছিক বুলি কয়, এই এটা মোবাইল কিনি দিছিলে মোৰ ছোৱালীক। কালি 5:30 পিছত ছোৱালীটো আমাৰ ভাটাৰ পৰা নাই। আমি পুৱাতে হৰিচিঙা থানাৰ OC ছাৰ গৈছে, OC ছাৰ গৈ পেলাই মোক ভাটাৰ পৰা আনিছে। আনি পেলাই এটা এজাহাৰ লিখিছে যে এইটো চুকুৰি তোমাৰ কি হয়? মোৰ ছোৱালী হয়। তোমাৰ ছোৱালীটো ৰাতি মৰি গৈছে। ক'ত মৰিছে? সুধিছোঁ ক'ত মৰিছে? কৈছে এই ঘাগৰা এই নদীৰ কিনাৰত মাৰি পেলাই থৈ দিছে। সুধিছোঁ কোনে মাৰিছে? আছিকে মাৰিছে। আছিক ক'ত দিয়ে? ক'লে আছিকক মই এৰেষ্ট কৰি লৈ আহিছোঁ। আছিক এতিয়া লগাবত আছে। আছিক কোন হয়? আছিক মালিকৰ ভাই হয়। আছিকে কি কৰে? মেনেজাৰ কৰে। কিহৰ মেনেজাৰ? ইটা ভাটাৰ মেনেজাৰ কৰে। ক'ত আছে এইটো? ইটা ভাটাটো ক'ত আছে? ইটা ভাটাটো কঠলগুৰি। অঁ। এতিয়া আপুনি ডেড বডিটো লগ পালে নাই? নাই, আমি দেখা পোৱা নাই এতিয়ালৈকে। আমি পুৱাত 8টাত আহি ইয়াত 7:30-8টামান বজাত আহিছোঁ। এতিয়ালৈকে আমি থানাতে আছোঁ। আমি ডেড বডিটো পোৱা নাই এতিয়ালৈকে। ডেড বডি ক'ত বুলি কৈছে? ডেড বডি সেইটো কৈছে এই ওদালগুৰি মেডিকেলত আছে। কিয় মাৰিছে গম পাই নেকি? আমি গম নাপাওঁ। শত্ৰুতা আছিলে আপোনাৰ? আমি কিয় গম? 2-3 দিন ধৰি কথা পাতি আছে মোবাইলৰ লগত। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ নগাঁও। নগাঁও। ইয়াতে আপুনি ইটা ভাটাত কাম কৰাকৈ আছিলে? অঁ। আপোনাৰ ইয়াতে ৰুমত থাকে ইয়াতে? অঁ, ভাটাতে থাকোঁ। কেইজন ল'ৰা ছোৱালী আপোনাৰ? ল'ৰা-ছোৱালী 4জন, 3টা ছোৱালী, এটা ল'ৰা। যিজনী ঢুকালে তেখেতে কিমান বছৰ? 19 বছৰ 5 মাহ। পঢ়া শুনা কৰি আছিল নে? পঢ়া শুনা কৰিছে। কোন ক্লাছত? ক'ৰ স্কুল? আমাৰতো তাতে হয় নগাঁও। ছোৱালীজনীৰ নাম কি হয় ছোৱালীজনী? চুকুৰি খাতুন। এতিয়া কি বিচাৰিছে আপোনালোকে? এতিয়া আমি ন্যায় বিচাৰিব লগা। ইমান ছোৱালীটো আমাৰ ইমান আমি কষ্ট কৰি পেলাই পালিছোঁ,
আমাৰ ছোৱালীটো নি পেলাই সি মাৰি পেলাই দিলে। এতিয়া আইন যিটো হয় আইনৰ কাৰণে ভাল, যিটো আমাৰ এনেকুৱা লাগে আৰু। আপুনি ক'ত কাম কৰিছিলে, ক'ত ইটাৰ ভাটাত কাম কৰিছিলে? আমি হেৰি কঠলগুৰি চকত এইটো মণিৰ দাৰ ভাষা